হেরো খনি গীত বাগাই যাও আমাৰ ৰহাৰ দীঘলদৈ ঠাই কেনেকুৱা লাগিল আপুনি এবাৰ কৈ দিয়ক। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি যিহেতু আমাৰ ৰহা দীঘলদৈ ৰাস মন্দিৰ যুৱক সংঘৰ সৌজন্যত এখনি ৰঙালী বিহু উদযাপন কৰা হৈছে, গতিকে মই ভাবিলোঁ এই অনুষ্ঠানটো আপোনালোকেও উপভোগ কৰক নে কি কয়। আৰু এয়া হৈছে আমাৰ ৰাস মন্দিৰ, আৰু এনেদৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আজি আমাৰ এই বিশেষ দিনটি যাতে ভালদৰে পাৰ হয় তাৰে আশাৰে আজিৰ দিনটো আমি আগবঢ়াই নিবলৈ চেষ্টা কৰিলোঁ। পোনপ্ৰথমে আমি ওলাই আহিলোঁ ৰহালৈ বুলি, যিহেতু আজি কৃষ্ণমণি নাথ ডাঙৰীয়া আহিব, গতিকে মই আহিলোঁ ৰহাৰ এখন বিশেষ চেলুন ভিনায়কা ইউনিচেক্স চেলুনলৈ বুলি। আৰু ইয়াত আহিয়ে মই ধুনীয়াকৈ চুলি কাটি কৰি মজাকৈ ক্লিয়াৰ হৈ ল'লোঁ, আৰু এয়া হৈছে মোৰ ফাইনেল লুক। আৰু এনেদৰে আমি যাবলৈ ওলোৱাৰ সময়ত কফি খাই কৰি লৈ আমি যাবলৈ ওলালোঁ, আৰু ইয়াত ধুনীয়াকৈ কামবোৰ চলি থাকিল। আৰু ইয়াৰ পিছতে আমি আহিলোঁ আমাৰ ৰহাৰ বিশেষ এখন কাপোৰৰ দোকান আমাৰ চিন্তুদাৰ দোকানলৈ বুলি। আৰু চিন্তুদাই অলৰেডি মোৰ কাৰণে এটা কুৰ্তা চ'চ কৰি থৈ দিছিলে, আৰু এই কুৰ্তাটোৱে মই লৈ ল'লোঁ যিহেতু আজি ৰাতিৰ প্ৰগ্ৰামত পিন্ধিব লাগিব। গতিকে আৰু ইয়াত বেছি দীঘল নকৰিম চাগে ভিডিঅ'টো, কাৰণ আপোনালোকেও চাগে ৰৈ আছে আমাৰ এই আজি বিশেষ প্ৰগ্ৰামটো চাবলৈ। গতিকে আৰু বেছি দেৰি নকৰি আমি আমাৰ বজাৰখিনি কৰি ল'লোঁ। বজাৰখিনি কৰি ধুনীয়াকৈ চিকেন পকৰা খাই কৰি লৈ আমি গ'লোঁ ঘৰলৈ। আৰু ঘৰত আৰু বেছি দেৰি নকৰি আপোনালোককো ব'ৰ নকৰি এয়া 11টা বাজিল। আমি পাই গৈছো আমাৰ আজিৰ মঞ্চৰ উদ্বোধনী অনুষ্ঠানলৈ। আমাৰ মঞ্চ এয়া এটা বস্তু বৰ ভাল লাগিছে, এই কলমৰ চাপৰি ইমান ধুনীয়া গৰা, তাৰ কাষত চাপৰিটো বিহু, ইফালে গৰম ধোৱা, ইফালে আকৌ সেই ঢাপৰ ওপৰত ৰাইজ, এনেকুৱা পৰিৱেশ পাবলৈ খুব টানেই। আৰু এতিয়া যিহেতু আমাৰ অনুষ্ঠান আৰম্ভ হৈ গৈছে, গতিকে মই আৰু এতিয়া ইমান কথা নকওঁ, গোটেই প্ৰগ্ৰামটো আপোনালোকে উপভোগ কৰক। আৰু মোৰ বিশ্বাস এই ভিডিঅ'টি চাই আপোনালোকে বহুত বেছি ভাল পাব। ধন্যবাদ। বিহুৰে যদি তোমাকে নেদেখি বেলি বিহু খনে সোমাইছে ৰেঙা বেৰেঙা, সোমাইছে ৰেঙা বেৰেঙা, সোমাই বতৰ নুকুলিল নাহৰ তথাপিলা হৰি ছোৱালীয়ে নাজানে কাৰণে আমাৰ খুৰীদেউ নৌগৰাকীয়ে নাচি দিছে, হয়নে? ইয়াৰ ছোৱালীয়ে নাচিব নাজানে, হয়নে নহয়? চাওঁচোন মই এবাৰ আৰু এবাৰ চাওঁ, তাৰপিছত আৰু নাচাওঁ।
সময়ত মোৰ বয়স কিমান কম আছিল মই সেই সফল ডেকাজনে গোৱা গীতটো আজি এতিয়া এটা সফল ডেকা গাই আছে যদি ভাল মই ৰেকৰ্ডিং কৰোঁ যিটো দলে গানটো গাইছিলে সিহঁতক মই এই গানটো ভিডিঅ'টো ডেভেলপ কৰোঁ মোৰ গানটো সিহঁতে ইমান দিনৰ খুচৰি এটা মোৰ বিহু সিহঁতে অসমত গাই পেলাই এই বছৰ ভাইৰেল হৈ গ'ল নহয় চৰাইদেউ বিহু যদি মই গানটো ৰি-ৰেকৰ্ডিং কৰোঁ নতুনকৈ ভিডিঅ' কৰোঁ যদি বুলি শব্দটো কৈছোঁ তেতিয়া মই চৰাইদেউ বিহুৰ লগত দলটোৰ লগত যোগাযোগ কৰিম সিহঁতৰ দলটোৱে নাচিব আৰু গানটো মই ভিতালীয়ে গাইছিলোঁ যদি সম্ভৱ হয় ভিতালী ছোৱালীজনীকে কওঁ গানটো এতিয়া তাই বিচাৰি মাকো নাই দেউতাকো নাই সেইকাৰণে তাই এতিয়া খুব ভাল হৈছে তাই অসমৰ অঞ্চলবোৰত অসম বিভিন্ন অঞ্চল গীত গাই ফুৰিছে তাই আৰু আগবাঢ়ি যাওক মোক মামা বুলি মানে কৃষ্ণ মামা বুলি মানে আমাৰ ভিতালী নিৰ্মালী বৰনালী বৰালী আমাৰ চব আমাৰ ভাই ভনী যায় সেইকাৰণে এই ভিতালী ছোৱালী মামা বুলি নকয় আমি কোলাবলৈ ডাঙৰ পৰা এতিয়া তাই বেচেৰীজনী কোনো নাই মাকো নাই দেউতাকো নাই তাই যে গান গাই ফুৰিছে মোৰ বৰ দুখ লাগে আৰু যি মন ফাগুনৰ বছৰৰ গীত এইবিলাক আছে যে মন ফাগুনৰ আপোনাৰ ভাগিনো এইবিলাক গীতত জড়িত আছিলে হৰি প্ৰসাদ শইকীয়া বৰ্তমান তেওঁ নাই সেই বন্ধু এইবিলাক গীতত তেওঁ জড়িত হৈ আছে বা হেৰ' ভনী গীতটো বগাই দিওঁ।
ৰাম মন্দিৰৰ যুৱ সংঘৰ সৌজন্যত সাংস্কৃতিক সন্ধিয়া যিখন পাতিছে এইখন মই আজি আহিছোঁ, কিন্তু আজিৰ পৰা প্ৰায় আমাৰ কিমান বছৰ 40 বছৰ হয় নহয়? নামঘৰ 40 বছৰ 41 41 বছৰ 41 বছৰ পিছত মই কথা ক'ব লাগিছোঁ। তেতিয়া মই এটা সৰু আছিলোঁ, মই ক্লাছ 5 নে 6 পঢ়োঁ। তেতিয়া মই আহি আপোনালোকৰ এই নামঘৰটো যেতিয়া বিহু পাতে আমাৰ ইহঁতে নাজানে, এইবিলাক ল'ৰা ছোৱালী একো নাজানে, সিহঁতে শুনিছে। তেতিয়া মই এটা 6-5 এনেকুৱা পঢ়াৰ ল'ৰা এটা মই আহি আপোনালোকৰ ইয়াত বিহু মাৰিছিলোঁ। ইয়াত থকা জ্যেষ্ঠসকল যিসকল আছে তেওঁলোকৰ চাগে মনত আছে।
সমাপ্ত হ'ব আমাৰ ৰহাৰ দীঘলদৈত আহি কেনেকুৱা লাগিল আপুনি এবাৰ কৈ দিয়ক ভাল লাগিল আকৌ দীঘলদৈ বেয়া লাগিবলৈ কি কথা আছে মোৰ নিজৰ ঠাই নিজৰ নগাঁৱৰ ঠাই ৰহাৰ ঠাই মই কিয় বেয়া পাম মোৰ ভাল লাগিল আকৌ বহুত বহুত ধন্যবাদ। আপ্যায়ন কৰিছে আমাৰ ল'ৰাখিনি ইমান ভাল ইমান মৰমীয়াল ৰাইজ মোক ইমান মৰম কৰিছে মই কিয় বেয়া পাম বাবা বহুত বহুত ধন্যবাদ থাকিল অ'কে হয়